হেল্ল' এণ্ড নমস্কাৰ সকলোকে। আজি দেওবাৰ, আকৌ আগৰ নিচিনাকৈ আজিও ওলাই আহিলোঁ। এটা বৰ বিশেষ জেগাত গৈ আছোঁ। আজিও বৰ বিশেষ জেগাত গৈ আছোঁ, কিন্তু আজি অলপমান তেজপুৰৰ পৰা বাহিৰত গৈ আছোঁ। এখন এনেকুৱা গাঁৱত গৈ আছোঁ যিখন গাঁৱৰ পৰিৱেশটো বহুত বেলেগ। এখন গাঁও আছিলে, গাঁওখন গৈ পেলাই কি হৈ গ'ল, কেনেকৈ টুৰিষ্ট প্লেচ হ'ল, কি হ'ল, গোটেইখিনি বস্তু মই দেখাব চেষ্টা কৰিম। আৰু লগতে গাঁওখনৰ যিটো সৌন্দৰ্য হয় সেইটোও মই দেখাব চেষ্টা কৰিম। মোৰ লগত আছে এইফালে পাৰ্টনাৰ যি সদায় থাকে মোৰ লগত, আৰু আছে আমাৰ লগৰ আছে এইফালে স্প্ৰিং ভেলীত চাহ খাই আছে। তো সিহঁতে খাই বৈ লৈ আহক, আমি ওলাই দিম। এতিয়া আছোঁ বৰ্তমান বালিপাৰাত আহি পেলাই চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই মেলি পেলাই ওলাই দিম ইয়াৰ পৰা। বেছি নহয় আৰু খুব বেছি 1.5 ঘণ্টামানৰ ৰাস্তা। তো আমি পাই যাম, পাই পেলাই গোটেইখিনি বাকী বস্তু দেখাব আপোনালোকক চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব, ধন্যবাদ। তো ফাইনেলি আমি আহি পাই গ'লোঁ সেই লোকেশ্যনটোত। তো ব'লক এতিয়া ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। তো এইফালে সোমাই আহোঁতে আপোনালোকে দেখিবলৈ পাব এখন ধুনীয়া নিজৰা টাইপৰ, এইটো পুখুৰীয়ে হয় চাগে, কিন্তু বৰ ধুনীয়াকৈ হেৰি কৰি থোৱা আছে। পানীটো ধুনীয়াকৈ বৈ আহিছে। এইফালে চাহপাতৰ বাগিচাৰ মাজে মাজে গৈ থাকিব লাগিব। পতকা লগাই থোৱা আছে। বাকী ভিতৰলৈ গৈ থাকোঁ, আপোনালোকক বাকীখিনি গোটেইখিনি দেখাব চেষ্টা কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। তো ভিতৰত সোমাই আহিলোঁ। এতিয়া আমি ভিতৰত সোমাই ওলাই আহি পেলাই এইফালে টিকেট ল'ব লাগিব। তো একজেক্ট জেগাটোৰ নাম হৈ গ'ল লালাংখ ইক' কেম্প, এডপ্টেড বাই বিশ্বনাথ চাৰিআলি NSS। তো আপোনালোকে দেখা পাইছে। তো এখন ইক' কেম্প হয়, য'ত মানে বিশ্বনাথ চাৰিআলি কলেজে এডপ্ট কৰি লৈ আহিছে। এইফালে আপোনাৰ টিকেট কাউণ্টাৰ 10 টকাকৈ এটা টিকেটৰ দাম। তো বাকী পৰিৱেশটো বহুত ধুনীয়া। তো এইফালে আপোনালোকে দেখা পাইছে, ইয়াত এনেকৈ টিকেট ল'ব লাগিব। টিকেটৰ মূল্য কিমান দাদা? 20 টকা। টিকেটৰ মূল্য 20 টকাকৈ এটা টিকেট। কোনো টাইম লিমিট বুলি নাই। সন্ধিয়া হোৱাৰ আগলৈকে আপোনালোকে থাকিব পাৰিব। ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে, তো তাৰ আপোনালোকে সুবিধা ল'ব পাৰিব। ধুনীয়াকৈ ইয়াত বহিব কৰিব পৰা জেগা আছে, বহুত চাহ জেগা আছে। এইফালে মোৰ লগত আছে দাদা এজন আছে। তো দাদা অকণমান জনাব নেকি, মানে এই কেম্পটোৰ কথা, মানে কেনেকৈ কি হ'ল বা কি বস্তু কেনেকৈ কি হ'ল, অকণ বিশেষ জনালে ভাল আছিল। আৰু মানে বিশ্বনাথ কলেজৰ পৰা আমি যোগদান কৰি জেগাটো আমি কৰিলোঁ। মানে বিশ্বনাথ কলেজ NSৰ পৰা ভাবি ৰাইজৰ আমাৰ ইয়াত লগ কৰি গোটেইটো আমি এনেকৈ ইক' পাৰ্ক বুলি কৰিলোঁ। হ'লেও মানে আগবাঢ়িব পাৰোঁনে নাই সেইটোৱে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আছোঁ। ৰাইজৰ কি হয়, ৰাইজৰ ফালৰ পৰা যদি আশীৰ্বাদ পালে সেইটোকে আমি আকৌ ধুনীয়াকৈ বনাব পাৰোঁ। তো কোনোবাই যদি ধৰক ইয়ালৈ আহিব বিচাৰে, মানে এড্ৰেছটো কি হ'ল, কাইণ্ডলি এড্ৰেছটো এবাৰ জনাই দিব নেকি? মানে বিশ্বনাথ চাৰিআলিৰ পৰা কিমান দূৰ, কেনেকৈ? বিশ্বনাথ চাৰিআলিৰ পৰা আমি এনেই আমাৰ পাভৈৰ পৰা আমি 7 কিলোমিটাৰ ইয়ালৈকে আহি পাভৈৰ পৰা 7 কিলোমিটাৰ। ঠিক 7 কিলোমিটাৰ আহিলে আমাৰ ইয়াত পাই যাব। অ'কে। তো এইফালেকে আপোনালোকে শুনিলে, দাদাহঁতে ক'লে গোটেইখিনি ধুনীয়া কিছুমান পদক্ষেপ আছে। এইফালে হেলমেট ইয়াতে থৈ যাব পাৰিব। তো ব'লক আমি ভিতৰলৈকে যাওঁ, বাকীখিনি বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। দেখিছে এটা সৰু পোৱালি খেলিব পৰা জেগাও আছে, য'ত জোলনা আদি কৰি আছে। আপোনালোকে ইয়াত ফেমিলি লৈ আহিব পাৰে, নিজৰ ল'ৰা ছোৱালী লৈ পেলাই। ইয়াত বহুত কিছু এনেকুৱা জেগা আছে খেলিব পাৰে। এইফালে চাংঘৰ আছে, আৰু তাৰ ঠিক চাইডতে এটা ঘৰ আছে য'ত খোৱা বোৱাৰ ব্যৱস্থা কৰে। কিন্তু আনফৰ্চুনেটলি আজি তেনেকুৱা খোৱা বোৱাৰ একো ব্যৱস্থা নাই, কাৰণ তেখেতে মানে ৰেগুলাৰ তেনেকৈ খোৱা বোৱা ব্যৱস্থা নাৰাখে, মানে অৰ্ডাৰ ৱাইজতে কাম ৰাখে। তো আমি তেখেতৰ লগত কথা বতৰা পাতিলোঁ, কিন্তু আজি তেনেকৈ বৰ বিশেষ একো নাই। বাকী আপোনালোকে জেগাটো চাওক, পৰিৱেশটো চাওক, কি ধুনীয়া পৰিৱেশ। বাকী আৰু আমি ভিতৰলৈকে গৈ আছোঁ, আৰু ভিতৰৰ ফালে বহুত কিবা কিবি চাবলগীয়া বস্তু আছে। তো আপোনালোকক আমি দেখাই আছোঁ। তো
তো ইয়াত এটা বস্তু চব ফালৰ পৰা ভাল হৈছে, আপুনি জেগাই জেগাই এনেকৈ ডাষ্টবিন পাব পাৰিব, য'ত এনেকৈ বস্তু আপোনালোকে পেলাব পাৰিব। মানে চাফ চিকুণতাৰ ওপৰত পূৰা ধ্যান ৰখা হৈছে। এই গাঁওখনৰ যিমানখিনি কৰ্তৃপক্ষ আছে, গাঁওখিনি যিমান মানুহে এইখন মানে পাৰ্কখন ধৰক চোৱা চিতা কৰি আছে, তেখেতে এটা বস্তু ধ্যান ৰাখিছে যে গাঁওখন ধুনীয়াকৈ একদম চাফা নিট এণ্ড ক্লিন হৈ থাকে। সেইটো বস্তু ভাল লাগিলে। আপোনালোকে দেখা পাইছে জেগাই জেগাই এনেকৈ চাংঘৰবোৰ আছে, য'ত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু খাব পাৰিব, অলপ ৰেষ্ট ল'ব পাৰিব। চেষ্টা কৰিম এনেকুৱা চাংঘৰ এটাৰ ওপৰত উঠিবৰ কাৰণে। বহুত ঠাণ্ডা পৰিৱেশৰ মাজত এটা চাংঘৰ লগাই দিয়া হৈছে। বহুত ভাল লাগিছে পৰিৱেশ দেখি। মানে বাৰু এইখন এখন গাঁও আছিলে, সেই গাঁওখন বিশ্বনাথ চাৰিআলি কলেজে কেনেকৈ এডপ্ট কৰি পেলাই এখন সুন্দৰ টুৰিষ্ট প্লেচ কৰি দিলে, তো কোনেও নকৰে। ইয়াত গোটেই গাঁৱৰ মানুহখিনি জড়িত আছে, গাঁৱৰ মানুহখিনি সহায় সহযোগিতা বহুতখিনি আমি দেখিবলৈ পাইছোঁ ইয়াত। তো দেখিছে পৰিৱেশটো কিমান ধুনীয়া সুন্দৰ হৈ গৈছে। তো আহি পেলাই ভাল লাগিছে ইয়াত, একদম ঠাণ্ডা পৰিৱেশটো। এইফালে এখন এটা এনেকৈ ডাইনিং এৰিয়া এটা, য'ত আপোনালোকে আৰামত বহিলেও খোৱা বোৱা কৰিব পাৰিব। এইফালে এটা চেল্ফি পইণ্ট টাইপৰ এটা বনোৱা হৈছে, য'ত আপোনালোকে ফটো চটো উঠিব পাৰিব। বহুত কিছু ইউনিক বস্তু আছে ইয়াত, চাবলগীয়া বস্তু আপোনালোকে চাব পাৰিব। এইফালে দেখিছে পুখুৰীৰ মাজে মাজে আমি গৈ আছোঁ। বহুত ডাঙৰ এৰিয়া এইটো। তো আপোনালোকে যদি 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে যদি আহিম বুলি ভাবিছে, তো তেনেকৈ হ'লে নহ'ব। আপোনালোকে গোটেই সময় লৈ আহিব লাগিব, কাৰণ ইয়াত আপোনালোকে এইটো বস্তু 1 ঘণ্টা 2 ঘণ্টাত আপোনালোকে চেছ কৰিব নোৱাৰে। কাৰণ সেইখন এখন গাঁও হয়, এতিয়াও কৈ আছোঁ এইখন এখন গাঁও হয়। এইটো কোনো তেনেকুৱা ৰিজৰ্ট নহয়, এইখন এখন গাঁও হয়। কমপ্লিট গোটেই গাঁওখন মানে প্লেচ মানে ধুনীয়া মানে টুৰিষ্ট প্লেচ কৰি দিয়া হৈছে। তো আপোনালোকে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে আহিলে নহ'ব, আহিলে অলপ সময় লৈ আহিব, তেতিয়া গোটেই গাঁওখনৰ গোটেই সৌন্দৰ্যখিনি আপোনালোকে ল'ব পাৰিব। মানে এখন বিশাল জোলনা, এনেকুৱা জোলনা দেখা নাই, আজি প্ৰথম দেখিছোঁ। সৰু সুৰা জোলনা বহুত দেখিছোঁ, কিন্তু এনেকুৱা জোলনা প্ৰথম দেখিছোঁ। ইয়াৰ পৰা অ' বাপৰে, অ' ভাই, এখন বিশাল জোলনা দেখা পাইছে। পূৰা এনজয় কৰি আছে সৰু ভাইটিকেইটাই। তো এতিয়া আহি আমি পাই গ'লোহি এটা এনেকুৱা জেগা, য'ত আপোনালোকক দেখাই আছোঁ। ইয়াত লিখা আছে, ইয়াত আপোনালোকে তেখেতৰ ট্ৰেডিশ্যনেল কাপোৰ পিন্ধিব পাৰিব মাত্ৰ 50 টকাত। যদি কোনোবাই যদি ফটো বা ৰিল চিল বনাব বিচাৰে তেখেতসকলৰ ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি, তো আপোনালোকে ইয়াতে চব পাই যাব। ব'লক ভিতৰলৈকে যাওঁ আৰু বাকীখিনি কথা পাতি আছোঁ। তো আহি পাই গ'লোহি আমি ভিতৰত। আপোনালোকক দেখাইছিলোঁ বাহিৰত এনেকৈ কাপোৰ পিন্ধিব পৰা সুবিধা আছে, তেখেতসকলৰ ট্ৰেডিশ্যনেল কাপোৰ। তো আমি ওপৰলৈকে উঠি আহিলোঁ। ইয়াত আমাৰ বাইদেউ দুগৰাকী আছে। তো বাইদেউ ভালনে আপোনালোকৰ? অলপ কাইণ্ডলি জনাব নেকি এইবোৰ বস্তু মানে কেনেকৈ পিন্ধিব বা কিমান টাইমৰ কাৰণে পিন্ধিব দিয়ে, কিমান টকা হয়? মানে টাইমটো বন্ধা নাই এতিয়ালৈকে। এইটো মানে এইকেইটা মানে ছোৱালী ড্ৰেছৰ হয়, চাদৰ নিচিনা মানে ওপৰত পিন্ধা হয়। আৰু এইটো বগলত বন্ধা হয়। বন্ধা ৰছী। অ'কে। এইফালে মেখেলা। এইফালে মেখেলা ন? ঠিক আছে। এতিয়া মানে যোন আৰু এইটো ল'ৰা ড্ৰেছ। এইটো ল'ৰা ড্ৰেছ ন? মানে যোন আহে চবেই ট্ৰাই কৰিব পাৰে। তো আপোনালোকে এইফালে দেখা পালে বাইদেৱে গোটেইখিনি কথা বুজাই দিলে। তো আহক আমিও পিন্ধোঁ, ট্ৰাই কৰোঁ, তেখেতসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি চাওঁ কেনেকুৱা লাগে। বাকী নেক্সট ক্লিপত দেখাই আছোঁ। কেনেকুৱা লাগিছে ক'ব নোৱাৰোঁ, কিন্তু ড্ৰেছযোৰ পিন্ধি বহুত ভাল লাগিছে। প্ৰথমবাৰৰ বাবে এটা এনেকুৱা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছোঁ যি আমি ফটোৱে ভিডিঅ'ৱে দেখা পাওঁ। আজি যিটো বস্তু নিজে পিন্ধিছোঁ, ভাল লাগিছে বহুত পিন্ধি পেলাই। মানে কিবা এটা ভাল লাগি আছে মানে মনৰ পৰা, যে কিবা এটা ট্ৰেডিশ্যনেল বস্তু পিন্ধি আছোঁ। তো দেখা পাইছে বাইদেউহঁতে ধুনীয়াকৈ পিন্ধাই দিছে। খালি লং পেণ্টৰ লগত পিন্ধা হৈছে আৰু লং লগত পিন্ধা হৈছে, ইফালে জোতা আছে, কিন্তু উপায় নাই, পিন্ধিছোঁ, ভাল লাগিছে কিবা এটা। আমাৰ বাকী ৰাইজেও পিন্ধি আছে এতিয়া। আমাৰ বাকী ভিতৰত এয়া হীৰক দাই পিন্ধি আছে। তো কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ পূৰা লগাই ল'লোঁ ধুনীয়াকৈ। তো প্ৰথমবাৰ পিন্ধি আছোঁ, কিন্তু ভাল লাগি আছে। তো আমাৰ বাকী ৰাইজ এইফালে ভিতৰত চব সোমাই আছে, চবেই ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধাত লাগি আছে। আমাৰ এজন এনেকুৱা মানুহ আছে যি দূৰে দূৰে ঘূৰি ফুৰিছে, অ'ত সোমাই ত'ত সোমাই, বাকী চব ভিতৰত আছে। এইফালে দেখা পাইছে আমাৰ লগত আহিছিলে, কিন্তু ট্ৰেডিশ্যনেল চেঞ্জ কৰি ল'লে, পূৰা কাৰ্বি ছোৱালী হৈ গ'ল। বাকী মইনা কেনেকুৱা লাগিছে তোমাৰ? কেনেকুৱা লাগিছে? বঢ়িয়া। ইফালে আমাৰ আৰু এটা ইফালে আহি গ'ল কাৰ্বি বয়, পূৰা ট্ৰেডিশ্যনেল ৰূপত। বা কিবা এটা ডেন্স কৰি দে। যিহেতু মই অসমীয়া ল'ৰা, সেইকাৰণে বিহুৱে নাচিলোঁ। মজা, নাজানো যিহেতু। বঢ়িয়া।
বঢ়িয়া বঢ়িয়া আৰু এজন মানুহ আছে ভিতৰত তেওঁ ওলাই আহক বাকীখিনি দেখাই আছোঁ ওলাই আহিছে পূৰা ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি ফুল চুৱেগত আহিছে চশমা তচমা লগাই আহিছে কাৰ্বি আংলঙৰ হয় ভুলতে জন্ম হৈ গৈছিলোঁ মানে তেজপুৰত বুজিছেনে হয় নেকি আকৌ আহি গ'লোঁ একদম পূৰা ফুল চুৱেগত আহিছে চশমা তচমা লগাই তো বাকী কষ্টিউম মই খুলি দিলোঁ কাৰণ গৰমো হৈ আছিলে বহুত অলপ টাইম পিন্ধিলোঁ অলপ নিজে মানে কাৰ্বি ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি পেলাই নিজে অলপ ফিল ল'লোঁ এতিয়া গৰম হৈ আছে বহুত গৰম আজি সেইকাৰণে কষ্টিউম খুলি মেলি অলপমান জিৰণিত ৰখিছোঁ বাকী আমাৰ এইফালে ৰাইজ পূৰা আছে মোচনতে আছে একদম পূৰা কাপোৰ চাপোৰ পিন্ধি একদম পিন্ধি ল'লোঁ মানে বঢ়িয়া বঢ়িয়া ওলাই আহিলোঁ চব ফুৰি মেলি পেলাই আপোনালোকক যিমানখিনি দেখাব মানে চেষ্টা কৰিলোঁ যিমান দূৰলৈকে পাৰিলোঁ দেখালোঁ এইফালে আমাৰ দাদাহঁতো আছিলে আমাক টিকেট চিকেট দি দিছিলে বহুত ভাল লাগিলে আপোনালোকক লগ পাই আগলৈকো আহি থাকিম তো আকৌ আহিলে লগ পাম এইবাৰ আহিলে খোৱা বোৱা অৰ্ডাৰটো কৰি মানে ফোন নাম্বাৰ আমি লৈছোঁ বাৰু খোৱা বোৱা অৰ্ডাৰটো কৰি পেলাই আহিম আগতীয়াকৈ ফোন কৰিম ঠিক আছে লগ পাই ভাল লাগিলে হা দাদা তো আমি ইয়াৰ পৰা এতিয়া ওলাই গৈ আছোঁ তো বাহিৰলৈকে যাওঁ গৈ পেলাই বেছি দেৰি হোৱা নাই বাৰু 4টা বাজা নাই এতিয়ালৈকে তো 4টা মানত আমি ইয়াৰ পৰা ওলাই দিম ওলাই গৈ ক'ৰবাত অলপ ৰখি মেলি খোৱা বোৱা কৰি তো ইয়াৰ পৰা ওলাই আমি গৈ আছোঁ এতিয়া তো ইতিমধ্যে আপোনালোকে দেখা পালে এখন গাঁও কি গাঁও আছিলে কি গাঁও হ'ল তো ইয়াত বহুত মানুহৰ কণ্ট্ৰিবিউশ্যন আছে চবেই সহায় কৰিছে বিশেষকৈ বিশ্বনাথ চাৰিআলি কলেজে এখন গোটেইখন গাঁও ধুনীয়াকৈ এডপ্ট কৰি পেলাই গোটেইখিনি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটা টুৰিজিম পাৰ্ক বনাইছে তাত বিভিন্ন ধৰণৰ বহুত মানুহ আহে তাত ইয়াৰ সৌন্দৰ্যবোৰ ল'বৰ কাৰণে তাত সেই তেনেকৈ আজি আমিও আহিলোঁ আপোনালোকক কিছু বস্তু দেখাব চেষ্টা কৰিলোঁ যিমান দূৰলৈকে দেখাব পাৰিম বুলি ভাবিছিলোঁ তিমান দূৰলৈকে চাগে দেখাব নোৱাৰিলোঁ কিন্তু যিমান দূৰলৈকে পাৰিলোঁ দেখাব পাৰিলোঁ কাৰণ এই এৰিয়াটো বহুত ডাঙৰ চব ভিতৰলৈকে পূৰাকৈ যাবগৈ নোৱাৰি তেওঁ চাওক এখন গাঁও যদি সলনি হৈ যাব পাৰে এনেকৈ তো মানে চব হ'ব পাৰে তো এটা সৰু ভিডিঅ' আছিলে যি আমি দেখাব চেষ্টা কৰিলোঁ এখন ধুনীয়া গাঁও তো ভিডিঅ'টো যদি ভাল পালে তেনে প্লিজ অলপ চেনেলটোক মৰম দিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইয়াতে এৰিলোঁ ধন্যবাদ জয় অসম